আপুনি বাৰু জানেনে সিংহক কিয় বনৰজা বুলি কোৱা হয়? লগতে জানেনে বাঘেও উৰিব পাৰে? আৰু আপুনি বাৰু জানেনে বান্দৰৰ টপ স্পীড কিমান বেগত সিহঁতি দৌৰিব পাৰে? যদিহে নাজানে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কিয়নো এই ভিডিঅ'ত মই সদায় দেখি অহা জীৱ জন্তুৰ ওপৰত এনেকুৱা কেইটামান আমি ফেক্টৰ কথা ক'ম, যিকেইটা শুনিলে আপুনিও কৈ উঠিব মাইণ্ড ব্ল'য়িং। হেল্ল' ফ্ৰেণ্ডছ, মই ৰিচাং অসমী লৈ আহিছোঁ আপোনালোকলৈ 5টা খুবেই বেছি অমেজিং ফেক্টছ। গতিকে ব'লক ফ্ৰেণ্ডছ, লেটছ এক্সপ্ল'ৰ। Number 5. বন্ধু বান্ধৱীসকল, বান্দৰৰ সকলো প্ৰজাতিৰ ভিতৰত আটাইতকৈ বেগাই দৌৰিব পৰা প্ৰজাতিটোৰ নাম হৈছে দ্য বাটাছ মংকি। এই বান্দৰৰ প্ৰজাতিটো আফ্ৰিকা মহাদেশৰ পশ্চিম প্ৰান্তত বেছিকৈ দেখা পোৱা যায়। ইহঁতে ঘণ্টাত 34 মাইল অৰ্থাৎ 55 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত দৌৰিব পাৰে। আৰু ইয়াক যদি আমি ৰেচত দৌৰা এটা ঘোঁৰাৰ লগত তুলনা কৰোঁ, তেনেকুৱা এটা ঘোঁৰাই 40 মাইল প্ৰতি ঘণ্টা বেগত দৌৰিব পাৰে। Number 4. ফ্ৰেণ্ডছ, আপোনাৰ বাৰু ক'ৰবাত বস্তু থৈ পাহৰি যোৱাৰ অভ্যাস আছে নেকি? যদিহে আছে, এইটো ফেক্ট কেৱল আপোনাৰ বাবে, কিয়নো এই বিশাল পৃথিৱীখনত আপুনি অকল এনেকুৱা প্ৰাণী নহয় যাৰ নেকি এইটো অভ্যাস আছে। বিজ্ঞানীসকলৰ মতে কেৰকেটুৱা অৰ্থাৎ স্কুৱেৰেলছৰো ঠিক একে অভ্যাস আছে। সিহঁতে হেনো প্ৰায়ে নিজৰ খোৱা বস্তুবোৰ ক'ত থৈছিলোঁ সেয়া পাহৰি থাকে। সঁচাকৈ নহয় জানো এইটো এটা আমেজিং ফেক্ট? Number 3. ৱেল ফ্ৰেণ্ডছ, কুকুৰৰ কথাটো ক'বই নালাগে। সিহঁতে মালিকৰ আশে পাশে ঘূৰি ফুৰি মালিকৰ খেয়াল ৰাখোঁতেই গোটেই জীৱনটো পাৰ হৈ যায়। কিন্তু কুকুৰে বাৰু মানুহৰ দৰে সপোন দেখে নাই? এটা ৰিচাৰ্চত প্ৰকাশ পোৱা তথ্য অনুসৰি কুকুৰে মানুহৰ দৰে সপোন দেখে, আৰু সিহঁতে দেখা সপোনৰ 80% সপোনেই হৈছে সিহঁতৰ মালিকৰ বিষয়ে। আৰু ইয়াৰ পৰাই জানিব পাৰে কুকুৰ প্ৰকৃততে কিমান প্ৰভুভক্ত প্ৰাণী। Number 2. বন্ধু বান্ধৱীসকল, ফেক্টটোৰ কথা কোৱাৰ আগতে ভিডিঅ' ক্লিপটো ভালদৰে চাওক। এনেকুৱা লাগিছে যেন এটা বাঘে মাটিত ভৰি নোথোৱাকৈ শূন্যতেই উৰি আহিছে। আচলতে এইটো এটা চিতাবাঘ। এটা চিতাবাঘক 0ৰ পৰা 64 কিলোমিটাৰ স্পীড ল'বলৈ প্ৰয়োজনীয় মাত্ৰ 2.0 ছেকেণ্ডৰ। আৰু ইহঁতে দৌৰি থকা সময়ছোৱাত প্ৰায় 80% সময় ভৰি ইহঁতৰ মাটিৰ পৰা ওপৰতে থাকে। আৰু দেখা তেনেকুৱা লাগে যেন ই মাটিত ভৰি থোৱা নাই, শূন্যতেই উৰি আহিছে। এতিয়া কওক ফ্ৰেণ্ডছ, এইটো এটা আচৰিত ফেক্ট নহয় বুলি? আৰু 1 নম্বৰ ফেক্টৰ ফালে যোৱাৰ আগতে যিসকল নতুন দৰ্শকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আহিবলগীয়া দিনো মই তেনেধৰণৰ আশ্চৰ্যজনক ফেক্টেৰে আমি আপোনালোকক লৈ যাম ৰোমাঞ্চ, আশ্চৰ্য আৰু বিস্ময়েৰে ভৰপূৰ এখন অদ্ভুত পৃথিৱীলৈ। গতিকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আপোনাৰ টিকটটো কনফাৰ্ম কৰি ৰাখক। Number 1. ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানেনে সিংহক কিয় বনৰজা বুলি কোৱা হয়? কাৰণ সিংহ আটাইতকৈ শক্তিশালী, নহয় জানো? নহয়। একচুৱেলি সিহঁতক ৰজা আখ্যা দিয়াৰ কাৰণটো হ'ল সিহঁতি স্পেণ্ড কৰা ৰজাৰ দৰে লাইফটোৰ বাবে। সিংহৰ জীৱনকালৰ 90% চিকাৰ মাইকী সিংহবোৰে কৰে। মতা সিংহবোৰে মাত্ৰ বহি বহি ৰজাৰ দৰে খায়। আৰু লগতে ইহঁতক ৰজা আখ্যা দিয়াৰ আন এটা কাৰণ নথকাও নহয়। প্ৰবল শক্তিশালী প্ৰাণী হোৱা স্বত্বেও ইহঁতে কিন্তু দলবদ্ধভাৱে থাকিয়ে ভাল পায়। আৰু দলটোৰ আটাইতকৈ ডাঙৰ সিংহটোৱে সম্পূৰ্ণ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়ে, জাষ্ট লাইক এ কিং। গতিকে ফ্ৰেণ্ডছ, আমাৰ ৰজাজনৰ বাবে এটা লাইক নিশ্চয় হ'ব লাগে। লগতে আমাৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আহিবলগীয়া দিনত আমি এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিয়ে থাকিম। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত কিছুমান নতুন আৰু এমেজিং ফেক্টছৰ সৈতে। তেতিয়ালৈকে বাই বাই।